20,000 টকাৰ 10% সুতৰ হাৰত 3 বছৰৰ সৰল সুত কিমান হ'ব? এতিয়াও আমাক সৰল সুত ওলাব দিছে। সৰল সুত ওলাব গ'লে আগতে আমি পাৰ্চেণ্টেজ ওলাব জানিব লাগিব। পাৰ্চেণ্টেজ কেনেকৈ ওলায়? পাৰ্চেণ্টেজ সদায় 100ৰ পৰা ওলায়। 100ৰ পৰা পাৰ্চেণ্টেজ ওলায় মানে 100ৰ পৰা কিমান পাৰ্চেণ্ট বুলি কয়। ইয়াতে 10% আছে মানে 10 ওপৰত 10। আমাৰ ইয়াতে কিমানৰ ওলাব দিছে? 20,000 টকাৰ 10% সুতৰ হাৰত 3 বছৰৰ সৰল সুত ওলাব দিছে। মানে আমি ইয়াতে 20,000 টকাৰ 10% ওলাব লাগে প্ৰথম। 20,000 টকাৰ 10% কিমান হ'ব? আমাৰ 2,000 হ'ব। 2,000 পাৰ্চেণ্টেজ এনেকৈ ওলায় মানে 20,000 টকাৰ আমাক 10% ওলাব দিছে। 100টো তলত থাকিব, ওপৰত 10টো থাকিব মানে 100ৰ পৰা 10, 2,000 টকা হ'ব। এইটো কিমানৰ হ'ল? 1 বছৰত 2,000 টকা হ'ল। আমাক ওলাব দিছে 3 বছৰৰ সৰল সুত। 20,000 পূৰণ 10 পূৰণ 3। 20,000 এইটো আমাৰ মূলধন যিটো সেইটো 20,000 আৰু এইটো 10%টো আমাৰ সুতৰ হাৰ। 10%টো আমাৰ সুতৰ হাৰ কিমান বছৰৰ? 3 বছৰৰ। 3ৰে পূৰণ কৰি তলত আমাক 100টো 100ৰে ডিভাইড কৰি দিলে আমি যিটো সৰল সুত 3 বছৰৰ 20,000 টকাৰ সেইটো আমি পাই যাম। ইয়াতে আমি 0ৰে এই দুটা 0 কাটি দিলোঁ। তাৰপিছত আমি 200ৰে 10ক পূৰণ কৰিলে কিমান হ'ব? 2,000 হ'ব। 2,000ৰে 3ক পূৰণ কৰি দিলে আমাৰ কিমান হ'ব? 6,000 টকা হ'ব। 6,000 টকা হ'ব। তো 20,000 টকাৰ 10% সুতৰ হাৰত 3 বছৰৰ সৰল সুত আমি কিমান পাম? 6,000 টকা। ইয়াতে এইটো কেনেকৈ পূৰণ কৰা হৈছে? 200 পূৰণ 10 তাৰপিছত 3। 200 10 গুণ আমি 1,000 পাম। তাৰপিছত 200 10 গুণ 2,000 পাম। 2,000ক আমি 3ৰে পূৰণ কৰি দিলে আমি এইটো 6,000 টকাটো আমি পাইছোঁ। গতিকে 20,000 টকা 10% সুতৰ হাৰত 3 বছৰৰ সৰল সুত কিমান হ'ব? 6,000 টকা হ'ব। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে 1500 টকাৰ 5% সুতৰ হাৰত 5 বছৰৰ সৰল সুত কিমান হ'ব? ইয়াতে কিমান দিছে? 1500 টকা দিছে আৰু সুতৰ হাৰটো 5% দিছে আৰু টাইম দিছে আমাক 5 বছৰ। তো আমি 1500 পূৰণ 5% পূৰণ 5 বছৰ ডিভাইডেড বাই 100। তো আমি আগৰটোৰ নিচিনা 0 কাটি দিলোঁ। তাৰপিছত 15 5 গুণ কিমান হ'ব? 75। 75 5 গুণ 75 × 5 5 5 গুণ 25, 25ৰ 5 7 5 গুণ 35, 7 2 37। তো 375 আমি পাম। 1500 টকাৰ 5% সুতৰ হাৰত 5 বছৰৰ সৰল সুত আমি কিমান পাম? 375। এইটো ৰাইট হ'ব। তো নিশ্চয় বুজি পাইছে আপোনালোকে আৰু এইবোৰ প্ৰশ্ন বেছি টান নহয়। যিহেতু এইটো সৰল সুত ওলাব দিছে। চক্ৰবৃদ্ধি সুতটো হ'লে অলপ মানে গণ্ডগোল লাগে। তো আশা কৰোঁ সকলোৱে নিশ্চয় বুজি পাইছে।